গাইজ গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। মই দীপ্তিয়ে স্বাগতম জনাইছোঁ চাইমন দীপ্তি ভ্লগৰ অন্য এটি ভিডিঅ'লৈ। তো আপোনালোকে চাগে ভাবিছে হঠাৎকৈ মইনো ক'ত যাব ওলাইছোঁ। এয়া পেকিং দেখিছেনে? হঠাতে আমি যাব লগা হ'ল। দেউতাৰ অকণমান গা বেয়া, মানে মোৰ হাজবেণ্ডৰ দেউতা, তেওঁ অকণমান গাটো বেয়া। তো সেইটো কাৰণে আমি আজি ডিব্ৰুগড় যাব লগা হ'ল। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গোটেই ৰাস্তাত এনেকৈ বৰষুণ দি আছে দেখিছেনে? ইমান বৰষুণ। ঘৰৰ পৰা যি ওলাইছোঁ তেতিয়াৰ পৰা বৰষুণ কেৱল বৰষুণেই দি আছে। বৰষুণৰ বতৰত জাৰ্ণি কৰি অৱশ্যে খুব ভালো লাগে, কিন্তু মাজতে ক'ৰবাত ৰখোঁ বুলি ভাবিলেও মানে ৰখিব নোৱাৰি, বতৰ ইমানেই বেয়া। আৰু এনেকৈ গান শুনি গাড়ীৰ ভিতৰত গৈ আছোঁ আৰু আপোনালোকেও ভিডিঅ'টো চাই থাকক। মোৰ লগত যে দেখিছে তাইৰ নাম মধু, আৰু তাই আমাৰ ঘৰতে থাকে, চাইমনক চোৱা মেলা কৰে। আৰু তাই দেখিছেনে মোক চাই আছে আৰু হাঁহি আছে, মানে মই যে ভিডিঅ' কৰি আছোঁ। আৰু লগতে তাই মোবাইলো টিপি আছে, এয়া দেখিছেনে মোবাইলো চাই আছে। আৰু এতিয়া আমি নাৰায়ণপুৰত ৰুটি চব্জি খাই কিনে ডিব্ৰুগড় গৈ আছোঁ। আৰু এইবাৰ আমি ডিব্ৰুগড় গহপুৰ হৈ পেলাই আহিছোঁ, কাৰণ কাজিৰঙাৰ ৰাস্তা ইমানেই বেয়া, চবেই আমাক সেইপিনেদি যাব মানে মানা কৰিছে। চ' এতিয়া আমি গহপুৰ হৈ গৈ আছোঁ আৰু লগতে আপোনালোককো দেখাই আছোঁ। তো বলক মোৰ লগত ভিডিঅ'টো চাই থাকোঁ। আহি এয়া আমি বগীবিল দলং পাই গ'লোঁ। আৰু বগীবিল দলঙৰ পৰা আমাৰ ঘৰ মাত্ৰ 40 মিনিট লাগে। আৰু আমাৰ ঘৰটো হ'ল ডিব্ৰুগড়ৰ লাহোৱালত। তো বেছি টাইম নাই আৰু ঘৰ পাবলৈ। মনটো ভালো লাগি আছে, অকণমান বেয়াও লাগি আছে দেউতাৰ কাৰণে। তো বলক মোৰ লগত আপোনালোকেও গোটেইটো ভিডিঅ' চাই থাকক, আৰু মাজে মাজে কোনবোৰ জেগা পাওঁ আপোনালোকক দেখাইও থাকিম। তো শেষলৈকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি বগীবিল দলংখন পাৰ হৈ আহিলোঁ, আৰু এয়া মিষ্টাৰে দেখাই আছে কোনপিনে যাব লাগে। এতিয়া আমি ডিব্ৰুগড়ৰ বাইপাছ পাই গ'লোঁ। আৰু আমি ডিব্ৰুগড় টাউন হৈ নাযাওঁ, বাইপাছ দিয়ে যাওঁ, কাৰণ বাইপাছত ইমান গাড়ী ভিৰ ভাৰো নাথাকে আৰু ঘৰটো সোনকালে পাই যাওঁ। তো বলক এতিয়া আমি গৈ আছোঁ ঘৰলৈ, আৰু আপোনালোকক এতিয়া কি পাম দেখাই আছোঁ। তো ভিডিঅ'টো চাই থাকক। আজি গোটেই ৰাস্তাত বৰষুণ পালোঁ, আৰু এইফালে বতৰটো ডাৱৰীয়া, আৰু দুইফালে চাহ বাগান আছে। আৰু চাহ বাগানৰ মাজেদি যোৱা যাত্ৰা কৰাৰ আমেজে বেলেগ নহয় জানো? আৰু এতিয়া আমি খনিকৰ পাৰ্ক পালোঁ, আৰু খনিকৰ পাৰ্কখন পাৰ হৈ কেনে অকণমান আঁতৰত জগন্নাথ মন্দিৰটো পাব। আৰু জগন্নাথ মন্দিৰটো ইয়াৰ খুবেই ডাঙৰ আৰু খুবেই ধুনীয়া। মই দুবাৰমান গৈছোঁ, আৰু এই মন্দিৰটো আপোনাৰ পৰিৱেশটো সঁচাকৈ বহুতেই মনোমোহা হয়, খুবেই ভাল লগা। যদি কোনোবা অহা নাই, ইয়াতে এবাৰ নিশ্চয়কৈ আহিব, আপোনালোকৰ খুবেই ভাল লাগিব। যদি অহা নাই এবাৰ আহিব। আৰু আহি আমি ঘৰৰ পিছফালৰ গেটৰ পিনে আহি পালোঁ। আৰু এতিয়া মিষ্টাৰে গেট খুলিব গৈছে, আৰু মায়ে ফোন কৰি কৈছে আমাৰ ঘৰৰ পিছপিনে অকণমান পানী আহিছে, মানে আমাৰ ওচৰতে এটা পুখুৰী আছে। তো পুখুৰীৰ পানী অকণমান আহিছে, তো এখেতে চাব গৈছে গাড়ীখন সোমাব পাৰিবনে নোৱাৰে। আৰু এতিয়া আমি গাড়ীৰ পৰা নামিব ওলাইছোঁ, আৰু চাইমনক কৈছোঁ চাইমন উঠা, ককাৰ ঘৰ আহি পালোঁ। যদি আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব, লগতে বেল আইকনটো দবাব নাপাহৰিব। আৰু নতুনকৈ যদি কোনোবা আহিছে তো ছাবস্ক্ৰাইব কৰি